আজি মানে আপোনালোকক কিছুমান কাপোৰ দেখাম দে মানে মই সিলেক্ট কৰিব পৰা নাই কোনযোৰ পিন্ধিলে মোক ভাল লাগিব আৰু এক জায়গা যাবলৈ আছে হেতু কাৰণে মানে কাপোৰ এযোৰ সিলাব দিম ভাবিছো আৰু এই কোনযোৰ মোৰ সাজিব আপোনালোকে ক'ব দেই হে আছে আৰু আছে কিন্তু আজি এইখিনি আপোনালোকক দেখুৱাম এইফালে চাওক ধুনীয়া একদম পিংক কালাৰ একদম ভাল লাগিছে আৰু ভাল লাগিব না নাই মোক ক'ব দেই এযোৰ মানে হুটি নহয় আৰু হেতু কাৰণে বহুত বেছি গৰম লাগে আৰু এইফালে এইটো সেম কালাৰ হয় এইটো নুখুলো বাৰু আৰু এইফালে এইটো কালাৰ মোৰ ফেভৰেট এইটো কালাৰ আপোনালোকৰ ভাল পায় না নাই ক'বচোন দেই আৰু এইফালে দেখাই আছো একদম ধুনীয়াকৈ মেখেলা চাদৰ আৰু যেন চাদৰ চাগে মই লৈ দেখাই আছো দেই ক'বচোন কোনটো ভাল লাগে আৰু মোৰ মানে এইটো কালাৰ বহুত ফেভৰেট ইয়াতে মোৰ কুৰ্তা চুৰ্তাবিলাকো আছিলে আৰু এনেকৈ মানে কোনযোৰ চিলাম সেইযোৰ সিলেক্ট কৰিব পৰা নাই এইযোৰ আছে হালধীয়া কালাৰ ধুনীয়া একদম কিন্তু আপোনালোকে চাওকচোন কোনটো মই সিলাব দিম ক'ব দেই কমেণ্টত ছোৱালী মানুহৰ একদম মানে ইন্টাৰেষ্টিং বস্তুটো হ'ল মেখেলা চাদৰ আৰু মেখেলা চাদৰ মানে কিছুমান কালাৰ থাকে ভাল লাগে আৰু কিছুমান ভাল নালাগে সকলোকে নাহাজে বাৰু আৰু কলামলা মানুহ যিহেতু এইটো সাজিব চাগে আৰু মানে মোৰ ভাল লাগিছে এইটো কালাৰ আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন দেই আৰু মানে বিয়াত ভালে কেইযোৰ মেখেলা চাদৰ উঠিছে তাৰে মাজত মানে মই সিলেক্ট কৰিব পৰা নাই কোনটো হেৰি কৰিম কোনটো পিন্ধিম সিলাম বা কোনটো নিছিলাম আৰু হেতু কাৰণে বহুত পূজাও আহি আছে আৰু তেনেকৈ মেখেলা চাদৰ আজিকালিনো কি মেখেলা চাদৰ কিনিবি কিনাতে যদি এইযোৰ 600-700 লয় আৰু একদম মানে সিলাতে আৰু একদম 700-800 মান লৈ যায় হেতু কাৰণে আৰু তেনেকৈ পৰি আছে সিলোৱা হোৱা নাই বেছিভাগ মানে কুৰ্তা চুৰ্তা পিন্ধা হয় আৰু ঘৰতো এনেকৈ পিন্ধি থাকো আৰু সিজিল হৈ থকা নাই ৰাতিপুৱা যেনে তেনে সিজিল কৰিলো আৰু অলপ চলপ এইফালে আৰু এইফালে চাওক মোৰ একদম গডৰেজ সিজিল নাই বাৰু আপোনালোকে বেয়াকৈ নক'ব দেই মানে মেখেলা চাদৰ আছে আৰু এনেকৈ আৰু এইফালে মানে তেতিয়া মই জপাবলৈ পাহৰি গ'লো এইফালে জপাই থৈ দিম